হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। আপোনালোকে নিশ্চয় জানে যে এসময়ৰ জানমণি খ্যাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা বিয়া হৈ গৈছে। ছবি পৰিচালক প্ৰয়াত মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ লগত বিবাহত আবদ্ধ হোৱা জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাই বিয়াৰ পাছতো কৰি গৈছে ইখনৰ পাছত সিখন নাটক। বিগত বৰ্ষত জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা ৰাজতিলক থিয়েটাৰৰ লগত জড়িত হৈ আছে। বিয়াৰ দিনাও জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বিয়াৰ শেষ কৰি মঞ্চলৈ উভতি গ'ল নাটক কৰিবলৈ। নাটকৰ মাজত এনেদৰে বিয়াত বহিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা। যুগ্ম জীৱন আৰম্ভ কৰা অভিনেত্ৰীগৰাকীয়ে কৈ গ'ল তেওঁৰ পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে। সামন্তিকা শৰ্মাই কি ক'লে শুনিলো আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। প্ৰথম কথা হৈছে যে এনেকুৱা নহয় যে যুগ্ম জীৱনৰ মানে আৰম্ভণি আজি প্ৰথম এনেকুৱা একো নহয়। যিদিনাখন মোৰ বিয়া সেইদিনাখনো মই নাটক কৰিছোঁ মঞ্চত। সেইদিনাখনো অভিনয় কৰি গোলাঘাটত মোৰ নাটক আছিলেই। গতিকে দিনৰ ভাগত গোটেইখিনি সামৰি আকৌ মই ৰাতি নাটক কৰিছোঁ। গতিকে চলি আছে, ভাল লাগিছে, বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ। হয়তো খুব কমৰে হয় এনেকুৱা যে নাটকৰ মাজত বা শ্বুটিঙৰ মাজত বা নিজৰ কামৰ পৰা ওলাই অলপ সময় বিয়া হৈ আকৌ দৌৰ মাৰি নিজৰ কামলৈ অহা এনেকুৱা খুব কম মানুহৰ এনেকুৱা হয়। গতিকে তাৰ মাজত মই সৌভাগ্য চাগে যে সৌভাগ্য মোৰ যে এনেকুৱা এটা সুযোগ পাইছোঁ যে ভগৱানে মোক একেবাৰে ফ্ৰী হৈ থাকিবলৈ দিয়া নাই। কামো চলি আছে, লগতে নিজৰ পাৰ্চনেল লাইফতো এইদৰে আগবাঢ়া হৈছে। পৰৱৰ্তী পৰিকল্পনা বুলি বৰ্তমান একো নাই। ৰাজতিলক থিয়েটাৰত খুব সুন্দৰকৈ আমাৰ নাটক যিহেতুকে চলি আছে, এতিয়া থিয়েটাৰতে ব্যস্ত হৈ আছোঁ। গতিকে থিয়েটাৰ আমাৰ 12 এপ্ৰিলত শেষ হ'ব চাগে। তাৰ পিছতহে আকৌ চিন্তা কৰিম কি হ'ব কি নহ'ব, নতুন প্লানিং কৰিব লাগিব। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰৱ